such a fucking হবনে কি বেছি জপিয়াব নালাগে মানে তললে খহি আহিব নাই মানে বাইদেউ ৰাতি ভাগৰ দিনতে মাৰিলে একনে পুৰা এনজয় কৰিছে আচ্ছা বুজি পালো আজি মানে বাইদেউ দিনত হাজিৰা কাম কৰিবলৈ গৈছিলে একোতে ৰাতি ভাগৰ দিনতে পুৰা মাৰি আছে মানে হিলাই हे रहा नहीं जाता तड़प ही ऐसी है ना I love it वाह क्या सीन है once more oh my god रख तेरी माँ की रख তো গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলো নিশ্চয় ভালে আছে চাগে মই যোৱা বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলো আপোনালোকে নাভাবিব যে মই কাবলৈ ভয় কৰি ভিডিঅ' দিয়া নাই একচুৱেলি মোৰ চেনেলটোত এটা কপিৰাইট ষ্ট্ৰাইক কৰি আছিল মই ভিডিঅ' দিব পৰা নাছিলো তো গাইস আৰু বেছি দীঘলীয়া নকৰি আজি ভিডিঅ' আমি আৰম্ভ কৰো বলক আৰু Can anybody out there hear me? নাই মানে দাদা বাইদেউ খুৱাই দিলে আৰু বাইদেউ মুখখন মেলি দিলে দাদাই খুৱাই দিলে কিটো গম পায় নে চাই লওক আকৌ তো গাইছ আপোনাক কি খুৱাল দেখিলে নহয় বাৰু আপোনালোকে কি বুলি ভাবিছিল মই কৈছো কলটোৰ কথা আপোনালোকে কি বুলি ভাবিছিল কমেণ্ট কৰি জনাওক और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ প্ৰেম লীলা দেখিছো বাট এনেকুৱা প্ৰেম লীলা ক'তো দেখা নাই মানে দাদা বাইদেউ দিনক দিনে হৈ আছে বুঢ়া বুঢ়ী আৰু জীয়েকৰ আগতে কৰিছে বহুত প্ৰেম লীলা निकल निकल केला तुम्हारी नी निकल বন্ধুসকল চৰকাৰে লকডাউন দিলে কি হ'ল কিন্তু বা লকডাউনত এটা সুযোগ দিছে কেনেকুৱা সুযোগ গম পায় নে যেনে এনেকুৱা অন কেমেৰা মোবাইল উলিয়াই মানে ভিডিঅ' কৰি আছে লিলমেক কৰি আছে মোৰ এই ভিডিঅ'ত দেখিলে কেনেকুৱা লাগিছে গম পায় নে পুৰা খাৰা হৈ গৈছে গাৰ নোম হিয়ৰি গৈছে গাৰ নোম পুৰা খাৰা হৈ গৈছে Wait a minute. आदर चोत पहिली तिकीट निकाल কিছুমান ৰিপৰ্টাৰ কামৰ নামত বাল নাই কিন্তু বা তেহেঁতি নামতহে হৈছে ৰিপৰ্টাৰ কিছুমান ৰিপৰ্টাৰ ভাল কিছুমান ৰিপৰ্টাৰ কিন্তু বাল ডাইৰেক্ট কৈছো এই চাওক এই দুজনৰ খেল চাওক আগত এইজন সাংবাদিক হল এইজন সাংবাদিক গোটেই দিনটো শুই থাকে নিশাৰ মহানগৰীত এনেদৰে হাফ পেণ্ট পৰিধান কৰি এইজন সাংবাদিকে ওলাই আহে এইজন আসাম টক্সৰ তফিকুদ্দিন আহমেদ এইজন সাংবাদিকে নিশাৰ মহানগৰীত এইজন তফিকুদ্দিন আহমেদে ভুৱা প্ৰতিশ্ৰুতি ভুৱা অভিযোগ উত্থাপন কৰিছে আপোনাৰ ওচৰত কি প্ৰমাণ আছে মই কৈ থকা কি প্ৰমাণ আছে আৰু খেল দেখিছে নে ইটোৱে কৈছে তই কোনটো দলৰ কোনটো সংগঠনৰ পাৰ্টি এই তহঁতি বে অন্ধ নি হাতত তহঁতি মাইকডাল লৈ আছ মাইকৰ এইডাল লৈ আছ তই তাত চাই ল আৰু নিজকে ক কি ৰিপৰ্টাৰ আপুনি কোন চেনেলৰ चल बोजड़ी के ঘৰখন হৈছে য'ত ৰেপ হৈছে তলৈ তেহেঁতি যাব নোৱাৰে কিন্তু বাট এই ৰাইজৰ আগত ফাটলামি এই বনালে নেৰিলে আৰু 2021ত হৈছে এনেকুৱা 2025ত হ'ব আমাৰ অসমখন আমেৰিকাৰ নিচিনা ইজনে আকৌ সিজনক প্ৰমাণ বিচাৰিছে হোৱাই মানে বুজি পোৱা নাই হৈছে কি মই যদি এনেই কৈছোঁ আপোনালোকে নিশ্চয় চাই লওঁ 2025 অসম গৈছে আমেৰিকা হ'বলৈ গৈ আছে আৰু বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে একেবাৰে নাপাবিব তো আজি লৈছোঁ জয়াই অসম আহি আছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ তো আজি লৈছোঁ বাই